তহঁতে তোমাক এটা কথা কচোন, তহঁতে যে আলহীকেইটা অহাৰ লগে লগে তহঁতে যে পুৰুপুৰে ঘৰত সোমাই আহা কিয়া? মিনিষ্টাৰৰ জীয়া তহঁতক মাতি থাকিব লাগিব। তহঁতে নাজানা মাতবা লাগে বুলি? এই যা বেলেগৰ ঘৰত চাই যা চলি পলিগিলাক আলহী অহাৰ লগে লগে কিমান হাঁহি ধেমালি কৰি মাতব। চাহে বনাবনে ভাতে বনাবনে কিমান কি সোধে। তহঁতে খালি আলহীকেইটা অহাৰ লগে লগে কেনেকৈ ঘৰৰ ভিতৰত সোমাব পাৰোঁ, আলহীকেইটা যোৱাৰ লগে লগে কেতিয়া আলহীক দিয়া বস্তুখিনি খাব পাৰোঁ, সেইখিনিতে ধান্দাটো নে কি? আৰে লাইনৰ বিলগিলাক কোন তহঁতে দিবি? হা? ফোনটো অহাৰ লগে লগে একদম উঠি আহি পেলাই বেলেগ ৰুমত বহিবা জানা? হা? হয়নে নহয়? কিন্তু ফেনখনৰ চুইচটো বন্ধ কৰি থৈ যাব লাগে বুলি নাজানা? কিয়া? কি ইমান ইম্পৰ্টেণ্ট কথা থাকে তহঁতৰ? আনিয়ে থাক, কাপোৰৰ ওপৰতে কাপোৰ আনি থাক। মই যেনিবা সৰুতে তহঁতক কাপোৰ পিন্ধোৱাই নাছিলোঁ। ঐ পানী যেনেকৈ খাইছা পানী ভৰাই থৈ যা। হা? পানীখিনি খাব লাগে বুলি জানা, পানীখিনি ধৰিব লাগাত কিন্তু ধৰিব আহিব নোৱাৰা। পেটটো বিষাইছে। পেট বিষাইছে ৰাতি 12টা বজালৈকে মোবাইল টিপি থাকিবি তেতিয়া পেট নিবিষায়। মোৰ পেটৰ লগত মোৰ মোবাইলটোৰ কি সম্পৰ্ক?